Hello everyone, welcome back to my channel Suna's Life and Blog. আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো বহুত দিন ধৰি মই একো ভিডিও আপলোড দিয়া নাছিল সেইবাবে ভাবিলো ভিডিও এটাকে বনাও আৰু মই এতিয়া বনাব লৈছো পাস্তা বিলো যে আপোনালোককো দেখাও মইনো কি ধৰণে বনাও পাস্তা যেহেতুকে সকলোৰে বেলেগ ৰেচিপি থাকে সকলোৰে বেলেগ ধৰণে বনায় মইনো কেনেকৈ বনাও তাকে আপোনালোকক দেখাও বুলি ভাবিলো এজ এ ৰেচিপি নহয় কিন্তু জাষ্ট মই কেনেকৈ বনাও তাকে দেখাম আৰু যেহেতুকে মোৰ ৰুমমেট গৰাকী কাইলৈ যাবগে সেইবাবে ভাবিলো পাস্তাকে খাওঁ কাৰণ আমাৰ দুইজনীৰে পাস্তা প্ৰিয় বুলিয়ে ক'ব পাৰি প্ৰায় আমি পাস্তা খাই থাকোঁ সেইকাৰণে শেষবাৰৰ বাবে বুলি নহয় যেতিয়া আকৌ লগ পাম তেতিয়া খাম বাৰু কিন্তু এতিয়া তাই যেহেতুকে কাইলৈ যাবগে সেইবাবে তাই যোৱাৰ আগত এবাৰ লাষ্টবাৰৰ কাৰণে আজি পাস্তাকে খাই লওঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব আহকচোন এতিয়া মই কেনেকৈনো পাস্তা বনাওঁ তাকে আপোনালোকক দেখাওঁ আৰু তাই ব্যস্ত তাইৰ চেনেলৰ ইণ্ট্ৰ' দিবলৈ চব আপোনালোককো দেখাই দিওঁ আপোনালোকৰ চকুত আছে কেনেকৈ তাই একচুৱেলি ৰিটেক লয় বহুতবাৰ তাৰ পাছতে ভিডিঅ'টো প্ৰস্তুত হৈছে আপোনালোকে অকণমান মৰম দিব এইবিলাক গোটেইখিনি তাইৰে বেগ মানে গোটেই ৰেডি এইখিনি মানে গোটেইখিনি হ'ল তাই চেণ্ডেল জোতা কি আছে মানে ক'তনো মিছাকৈ কৈছোঁ তাই এখন দোকান খুলিব পৰা অৱস্থাত আছে বৰ্তমান তাই পেকিং কৰি মেলি আজৰি আৰু এতিয়া পানী পিয়া লাগিছে এইবাবে পানী খাইছে কালিলৈ তাইৰ দেউতাক আহিব প্ৰায় 10মান বজাত গুচি যাব তাই আৰু মোৰ দুখ সেইটোৱে যে মই তাইক যোৱাৰ সময়ত লগ নাপাম কাৰণ মোৰ ক্লাছ আছে ইমান বেয়া মই যামগৈ থাকিব লাগে ন ক্লাছলৈ গুচি যাব তাই উপায় নাই সেইটোৱে আৰু মোৰো তেনেকৈ যাব মন নাছিল কিন্তু কি কৰিব দুটামান কাম আছে সেইবাবে ৰুমটো এৰিবলগীয়া হৈছে আৰু লগতে এইটোকো এৰিবলগীয়া হৈছে I'll miss you too আৰু কিনো কওঁ সেয়াই আৰু বেয়া লাগিছে সদায় ভাবোঁ দুইজনী একেলগতে পঢ়িম একেলগতে থাকিম বাৰু একেলগতে পঢ়িছোঁ কিন্তু থকাটো তেনেকৈ হোৱা নাই এতিয়া আমি প্ৰায় দুমাহ হৈছে অকল এমাহ আমি একেলগত 1.5 মাহমান হৈছে আৰু আমি দুজনী মানে একেলগতে থাকিব পাইছোঁ কিন্তু হ'লেও এতিয়া আকৌ যাবলগীয়া হৈছে কি কৰিম আৰু ন উপায় নাই চবৰে নিজৰ কৰ্মৰ সূত্ৰে বেলেগ ঠাইলৈ যাবলগীয়া হয় আৰু আমি we are best friends এইটো ক'ব পাহৰিছিলোঁ আমি দুজনী বেষ্ট ফ্ৰেণ্ড হয় এতিয়া অকল ৰুমমেটে নহয় আমি 5 বছৰমান হ'ল আৰু দুজনী একেলগতে আছোঁ আৰু আগলৈকে তেনেকৈ থাকিবৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি দুজনী সদায় একেলগতে থাকোঁ এনেকৈ বেষ্ট ফ্ৰেণ্ড হয় আৰু কি কওঁ ভাবি পোৱা নাই তাই স্পেচলেছ নহয় একচুৱেলি তাই ৱৰ্ড কম হৈ গৈছে কাৰণ তাই মোতকৈ আগতে ইয়াত যোৰহাটত আহিছে বহুত দিন হৈ গ'ল প্ৰায় 4 বছৰমান হৈ গ'ল তাই যোৰহাটত থকা আৰু এতিয়া তাই যোৰহাট এৰিব লাগিব সেইকাৰণে তাইৰ দুখ মোৰ মন আছিলে গম পোৱা যায় মানে আৰু মোৰ মন আছিল যে যেতিয়া তাই যাব তেতিয়া মই লগত থাকিম কিন্তু উপায় নাই মোৰো কিছুমান প্ৰব্লেমছ আছে মোৰো ক্লাছ মানে কৰিব লাগিব সেইকাৰণে উপায় নাই লগ পাম আমি কানেক্টেড থাকিম কিন্তু এনেকৈ ওচৰাওচৰিকৈ আমি আৰু কেতিয়া লগ পাওঁ সেইটো ঠিক নাই এয়া আমি দুজনী আহিলোঁ এতিয়া আমাৰ ছাইডৰ ৰুমটোলৈ কৈ দিয়া কিবা এটা খাবলৈ আজি নিমন্ত্ৰণ আছে ইয়াত আজি আমাক ভাত খাব মাতিছিল মীনাক্ষী কি আছে আজি খানা গাহৰি মাংস আছে আজি
হয় পাই দুবাৰ খালো এতিয়ালৈকে খুৱাই পঠাইছো ন খাবই পাই আৰু বহুত খানাতে দিম সঁচাকে বহুত আহিছে তোমাক নাই কোৱা মই ফোনত মাংস কোনবাৰ শিক আজি মাংস বনালো বুলি কৈছে আহিলা আৰু ন আৰু ভণ্টিহঁতে পূৰা হিচাপ কৰিছে কি হিচাপ কৰিছে সিহঁতে জানে আৰু পূৰা ব্যস্ত খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ইয়াত তুমি জলকীয়াকে খোৱা আৰু ইমান মৰমো মানে নাখালেও জোৰ জবস্তি খুৱাইছে আৰু পুনম অ' পুনম ভাত খালা আমাৰ বুঢ়ীয়া তামোল খাব এতিয়া ৰ'বক আমি বাচনকেইটা দিম ন তাৰপিছত আপোনালোকক দেখুৱাইছো বুঢ়ীয়ে তামোল খাওঁহে ভাত খোৱালি চব খাইছে এজনীয়ে শুন না পুৰা দিছে বাইদেউ পুৰা দিছে আমি নাই পোৱা বাকেট পাই থোৱা পানী পৰিলেহে পাবি Sweatery. Oh my darling. I hate you. Oh my darling. I hate you. Oh my darling. I hate you. Rovita. Oh my darling. I hate you, Polly. খাই হোৱাৰ পাছত এনেকৈ পাঁচজনী বহিলোঁ বহি লৈ অলপ দেৰি কথা পাতিলোঁ ইটো সিটো এনেকৈ অলপ ফূৰ্তি কৰিলোঁ এতিয়া আমি ভাত খাই কৰি আহিলোঁ সিহঁতৰ ৰুমৰ পৰা ভাত খোৱাৰ পাছত অলপ দেৰি আমি কথা পাতিলোঁ তাৰপাছত এতিয়া নিজৰ ৰুমলৈ আহিলোঁ নিজৰ ৰুমলৈ অহাৰ পাছতে মোৰ লগৰ দুজনী মানে ফোন কৰিছিল মানে সিহঁতি একেটা ৰুমতে আছে চ' আমি কথা পাতিলোঁ কথা পতাৰ পাছত মই ভাবিলোঁ যে মই ভিডিঅ'টো বনাইছোঁৱেই যেতিয়া সিহঁতকো দেখাই দিওঁ আৰু সেইবাবে মই সৰু ক্লিপ এটা ৰাখি দিলোঁ স্ক্ৰীণ ৰেকৰ্ডিং কৰি পিনাই আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাওক আশা কৰিলোঁ যে আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক লগ পাম